নমস্কাৰ পিবি নিউজ অসমলৈ আপোনালোক স্বাগতম জনাইছোঁ মই পংকজ বৰুৱা চাওঁ আহক আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য খবৰ বিশ্বনাথত স্থাপন হ'ব আমুলৰ নতুন দুগ্ধ প্ৰকল্প অসম কেবিনেটে বিশ্বনাথ জিলাত আমুলৰ এক বৃহৎ দুগ্ধ প্ৰকল্প স্থাপনৰ অনুমোদন জনাইছে বিশ্বনাথ চাৰিআলিৰ সমীপত প্ৰায় 33 বিঘা ভূমি এই প্ৰকল্পৰ বাবে আবণ্টন কৰা হৈছে এই প্ৰকল্প সম্পূৰ্ণ হলে স্থানীয় গাখীৰ উৎপাদক কৃষকসকলে উৎপাদিত গাখীৰৰ ন্যায্য মূল্য লাভ কৰাৰ লগতে বহু যুৱক যুৱতীৰ বাবে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ'ব লগতে অসমৰ দুগ্ধ উদ্যোগ অধিক শক্তিশালী হোৱাৰ আশা কৰা হৈছে বৰঙাবাৰীত 15 দিনীয়া শিশু নাট কৰ্মশালা অব্যাহত বৰঙাবাৰী চাণক্য সিনিয়ৰ ছেকেণ্ডাৰী স্কুলত 15 দিনীয়া শিশু নাট কৰ্মশালা সফলভাৱে চলি আছে অসমৰ বিশিষ্ট নাট্যশিল্পী শচীন্দ্ৰ শৰ্মাই ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক উদ্দেশ্যি কয় যে নাট্য চৰ্চাৰ শিশুৰ আত্মবিশ্বাস ব্যক্তিত্ব ভাষাগত দক্ষতা আৰু সৃষ্টিশীল চিন্তাধাৰা গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তেওঁ শিশুসকলক সাংস্কৃতিক কাৰ্যসূচীত নিয়মীয়াকৈ অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় অসমত 112 জৰুৰীকালীন সেৱাৰ বাবে 200 নতুন মোবাইল ইউনিট অসম কেবিনেটে ৰাজ্যজুৰি 112 জৰুৰীকালীন সেৱা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে 200খন নতুন মোবাইল ইমাৰ্জেন্সি ইউনিট স্থাপনৰ অনুমোদন জনাইছে নতুন বাহনসমূহ আৰক্ষী চিকিৎসা আৰু অন্যান্য জৰুৰীকালীন সেৱা অধিক দ্ৰুত গতিত সাধাৰণ ৰাজ্যৰ কাষলৈ লৈ যোৱাত সহায় কৰিব চৰকাৰে এই পদক্ষেপ জনসুৰক্ষা অধিক উন্নত আশা প্ৰকাশ কৰিছে চেন্নাইত প্লাষ্টিক বটল জমা দিলেই 5 টকাৰ কেছবেক পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে চেন্নাইত ৰিজাৰ্ভ ভেণ্ডিং মেচিন স্থাপন কৰা হৈছে এই যন্ত্ৰত প্লাষ্টিক বটল জমা দিলে প্ৰতিটো বটলৰ বাবে 5 টকাৰ কেছবেক দিয়া হ'ব এই পদক্ষেপে প্লাষ্টিক পুনৰ্ব্যৱহাৰ বৃদ্ধি কৰাৰ লগতে চহৰখন অধিক পৰিষ্কাৰ কৰি তোলাত সহায় কৰিব বুলি আশা কৰা হৈছে লাডাখত পৰিৱেশ সংৰক্ষণৰ বাবে 100 জন প্ৰাক্তন সেনা জোৱান নিয়োগ লাডাখ প্ৰশাসনে পৰিৱেশ সংৰক্ষণ আৰু দায়িত্বশীল পৰ্যটন নিশ্চিত কৰাৰ লক্ষ্যৰে 100 জন প্ৰাক্তন সেনা জোৱান নিয়োগ কৰিছে তেওঁলোকে সংবেদনশীল অঞ্চলসমূহত পৰ্যবেক্ষণ চলোৱাৰ লগতে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত জনসচেতনতা বৃদ্ধি কৰিব তেলেংগানাৰ ডিজিটেল টিকট ব্যৱস্থাৰ আয় 505 কোটি টকাৰ অতিক্ৰম তেলেংগানা ৰাজ্যিক পথ পৰিবহণ নিগমে ডিজিটেল টিকেট ব্যৱস্থাৰ জৰিয়তে 505 কোটি টকাৰ অধিক ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে কিউআৰ কোড আৰু ইউপিআই পেমেণ্টৰ সফল ব্যৱহাৰে যাত্ৰীসকলৰ বাবে টিকট ক্ৰয় অধিক সহজ আৰু স্বচ্ছ কৰি তুলিছে বিশ্বৰ সৰ্বোচ্চ ৰেলৱে সেতু চেনেলত সফল ট্ৰায়েল জম্মু কাশ্মীৰৰ চেনাব নদীৰ ৰূপত নিৰ্মিত বিশ্বৰ সৰ্বোচ্চ ৰেলৱে সেতুত সফলভাৱে ট্ৰায়েল ৰান সম্পন্ন হৈছে এই সেতুৰ জৰিয়তে কাশ্মীৰ উপত্যকাৰ সৈতে ৰেল সংযোগ অধিক শক্তিশালী হোৱাৰ লগতে পৰ্যটন আৰু বাণিজ্যৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ সৃষ্টি হ'ব টয়োটাৰ স্পষ্টীকৰণ সামাজিক মাধ্যমত ভাইৰেল হোৱা এখন টয়োটা গাড়ী বিকল হোৱাৰ ঘটনাক লৈ কোম্পানীয়ে স্পষ্টীকৰণ আগবঢ়াইছে কোম্পানীৰ মতে গাড়ীখন বিকল হোৱাৰ মূল কাৰণ আছিল নিম্নমানৰ আৰু দূষিত ইন্ধন পৰীক্ষাত ইঞ্জিনত কোনো স্থায়ী ক্ষতি হোৱা নাই বুলি নিশ্চিত কৰা হৈছে প্লাষ্টিক বটলৰ পৰা বেটাৰীৰ গ্ৰাফাইট তৈয়াৰ কৰি বিজ্ঞানীৰ নতুন সফলতা আমেৰিকাৰ পেনছিলভেনিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে প্লাষ্টিক বটল পুনৰ্ব্যৱহাৰ কৰি উচ্চমানৰ কৃত্ৰিম গ্ৰাফাইট তৈয়াৰ কৰিবলৈ সক্ষম হৈছে এই গ্ৰাফাইট লিথিয়াম আয়ন বেটাৰীত ব্যৱহাৰ কৰিব পৰা যায় এই গৱেষণাই প্লাষ্টিক আৱৰ্জনা হ্ৰাস কৰাৰ লগতে পৰিষ্কাৰ শক্তি খণ্ডত নতুন দিগন্ত মুকলি কৰিব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে বিশ্বজুৰি পৰিৱেশ সংৰক্ষণৰ পুনৰ্ব্যৱহাৰৰ ওপৰত গুৰুত্ব বৃদ্ধি বিভিন্ন দেশৰ বিভিন্ন প্লাষ্টিক পুনৰ্ব্যৱহাৰ পৰিষ্কাৰ শক্তিৰ ব্যৱহাৰ আৰু সেউজ উন্নয়নৰ বাবে নতুন নতুন প্ৰকল্প আৰম্ভ হৈছে বিশেষজ্ঞসকলৰ মতে পৰিৱেশ সুৰক্ষা আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ এই পদক্ষেপসমূহ অতি প্ৰয়োজনীয় হৈ পৰিছে আৰু এই আছিল আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য খবৰ